নমস্কাৰ অসমবাসী, মই পাপৰি বৰুৱা। পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ ওচৰলৈ ফেচবুক আৰু ইউটিউবৰ মঞ্চখনৰ কাৰণে মই এনেদৰে অহাৰ চিন্তা কৰিলোঁ। ফেচবুকত মোক বহুতে চিনি পায় নহয়নে? বহুতে লিখোঁতে মেলোঁতে বহুতৰে হয়তো চিনাকি হৈছোঁগৈ এতিয়া। কিন্তু ইউটিউবৰো এখন মঞ্চ আছে মোৰ। সেইখনত বৰ বেছি এক্টিভ হৈ থকা নাই। আৰু আচলতে কিবা গুৰুত্বটো কমি থকাৰ কাৰণে হয়তো তেনে হ'ব পাৰে। কিন্তু খুলিছিলোঁ ইউটিউবটো মোৰ নিজৰ কাম যিখিনি আছে সেই কামখিনি যাতে তাত থাকি যায়, দেখে আৰু এখন মঞ্চ পাম বুলি খুলিছিলোঁ। কিন্তু হয়তো মই সেই দায়িত্বভাগ খুব ভাল ধৰণে পালন কৰিব পৰা নাই বৰ্তমানলৈকে। সেয়েহে আজি ভাবিলোঁ আপোনালোকৰ সন্মুখত মই নিজেই আহোঁ। এনেদৰে বহাগ মাহ আহিল, লগতে কুলি কেতেকী প্ৰকৃতিৰ ৰং বিৰং সলাই আমাৰ মাজলৈ বিহু আহিল, নহয় জানো? কিন্তু বিহু আহিল আৰু বিহু গ'ল। কেনেকৈ গ'ল আমি একো গমেই নাপালোঁ। না নাচনীকেইজনীয়ে ৰিহাখন গাত মেৰিয়াবলৈ পালে, না ঢোলৰ গুমগুমনিৰ শব্দ শুনিলোঁ। সকলো আবদ্ধ নিজৰ নিজৰ ঘৰতে। এতিয়া আপোনালোক কেনে আছে বাৰু? নিশ্চয় ভালে আছে, নহয় জানো? নিজৰ নিজৰ ঘৰত নিজৰ নিজৰ সচেতনতাৰে সুন্দৰভাৱে নিজৰ জীৱনবোৰ অতিবাহিত কৰি আছে। এই সময়ত কি ক'ম বাৰু মই আপোনালোকৰ বাবে? নিজেই ভাবিছোঁ। আহিছোঁ হয়, কিন্তু কিবা এটাতো ক'ব লাগিব নিশ্চয়। আমি মানুহ নহয়নে? নিশ্চয় হয়। আমি জীৱশ্ৰেষ্ঠ মানুহ। জীৱশ্ৰেষ্ঠ মানুহ হৈও আমি কিছুমান কাৰণ বিচাৰি ফুৰোঁ জীয়াই থাকিবলৈ। কোনোৱে হঁহা দেখিলে ওঠৰ পৰা ওঠলৈ হাঁহিবোৰ যেতিয়া বিয়পি পৰে, কোনোবাই হঁহা দেখিলে হাঁহিবোৰ যেতিয়া ওঠৰ পৰা ওঠলৈ বিয়পি পৰে, কোনোবাই কন্দা দেখিলে চকুৰ পৰা চকুলো হৈ বিয়পি পৰে। অকাৰণত। ইমানবোৰ অনুভৱ, ইমানবোৰ অনুভূতি থকাৰ পিছতো মানুহক জীয়াই থাকিবলৈ কিয় কিবা এটা কাৰণ লাগে? কিয়? আমি জানো হ'ব নোৱাৰোঁ সেই কাৰণ? আমি কাৰণ নহয় জানো? আজি দুদিনমানৰ আগত এটা কবিতা পঢ়িবলৈ পাইছিলোঁ। কবিতাটো মোৰ হাতলৈ কেনেকৈ আহি পৰিছিল মই পাহৰিলোঁ। কিন্তু কবিতাটো লিখিছিল কোনোবা এগৰাকী কাকলি বুলি। কাকলি কোন, ক'ত আছে, কেনেকৈ আছে মই নাজানো। কাকলিক মই চিনি নাপাওঁ। কিন্তু কাকলি লিখা সেই কবিতাটো মোৰ বৰ ভাল লাগিল। মোৰ মনত চুই গ'ল। বহুত কবিতা পঢ়োঁ, ভাল লাগে পঢ়ি পেলাই। কিন্তু কেতিয়াবা কিছুমান কবিতাই
মনত ৰং দি থৈ যায়। আজি মই ভাবিছোঁ তাকে অকণমান আওৰাম আপোনালোকৰ আগত। শুনিব নিশ্চয়, শুনিব। মই উলিয়াই লওঁ, কাৰণ কবিতাটো যিহেতু মোৰ মনত নাই। কাকলি, তুমি শুনিব পালে মই কিন্তু বিৰাট ভাল পাম। মই নাজানো তুমি কোন, ক'ত আছা, কেনেকৈ আছা, কিন্তু তোমাৰ কবিতাটো মই অকণমান আওৰাবলৈ চেষ্টা কৰিলোঁ। লিখিছিল নাৰীৰ ওপৰত। মই এগৰাকী নাৰী। নাৰীৰ ওপৰত লিখা বহুত কবিতাই পঢ়িবলৈ পাওঁ। মই নিজেও লিখোঁ মাজে সময়ে, ভাল লাগে। সৰু সৰু কিছুমান, কেতিয়াবা সৰু সৰু কবিতাবোৰ চুই গ'লে আৰু বেছি ভাল লাগে মনত। এইটো ঠিক তেনে কবিতাই আছিলে। তুমি যদি মৃৎশিল্প হোৱা, মাটি হ'বলৈ ভাল পাম মই। তুমি যি ভাবেই গঢ়িবা, মই তাৰেই আকাৰ লওঁ। দেৱী সাজিলে আশীৰ্বাদ কৰিম, বন্তি সাজিলে এন্ধাৰ জগতক পোহৰাই তুলিম। তুমি কেৱল তোমাৰ শিল্পীসুলভ মনটিক জাগ্ৰত কৰি ৰাখা, অন্যথা ময়েই সেই অহংকাৰৰ বিনাশিনী, কাল ধুমুহাৰ তৰ্জন গৰ্জনত হৰদেৱৰ তাণ্ডৱৰে নাচি উঠা সৌদামিনী। সেই পুৰুষ, মই নাৰী। মোৰ হৃদয়ৰ মৰমবোৰ মাতৃসুলভ, ভগ্নীসুলভ, বান্ধৱীসুলভ, প্ৰেয়সীসুলভ, পত্নীসুলভ। শাখা প্ৰশাখাবোৰ তোমালৈ বৈ থাকিবলৈ দিয়া। সেয়েহে মই নাৰী হৈ ভাল পাম, যদি তুমি মৃৎশিল্প হোৱা। কেনেকুৱা লাগিল বাৰু আপোনালোকৰ? ধন্যবাদ, বহুত বহুত ধন্যবাদ মোক শুনাৰ বাবে, মোক চোৱাৰ বাবে, আৰু মই এনেকৈ আপোনালোকৰ কাষলৈ আহিবলৈ চেষ্টা কৰাৰ বাবে মই নিজকো নিজে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকলৈও ধন্যবাদ, বহুত বহুত ধন্যবাদ দিছোঁ। কেতিয়াবা আকৌ চেষ্টা কৰিম এনেদৰে আহিবলৈ, যদি আপোনালোকে বিচাৰে। ধন্যবাদ, ধন্যবাদ।